ফেন্স ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখন আজিৰ খণ্ডতে চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধাৰাবাহিকখনৰ আজিৰ খণ্ডত আপোনালোকে দেখিবলৈ পাব দেউতাকে আদিমাকক ক'ব যে অদিতিয়ে এতিয়াৰ পৰা আৰু হস্পিটেললৈ কাম কৰিবলৈ যাব নোৱাৰে, কিয়নো তাই এতিয়া বৰ্তমান এইখন ঘৰৰ বোৱাৰী। মোৰ ঘৰৰ বোৱাৰী হৈ তাই যদি কাম কৰিবলৈ যায় তেতিয়াহ'লে মোৰ সন্মান আৰু হানি হ'ব। এনেতো তোমালোকে লগ হৈ মোৰ সন্মান শেষ কৰিছাই আৰু থকা সন্মানখিনি আৰু শেষ নকৰিবা। এইফালে আকৌ অদিতিয়ে দেউতাকে মাকৰ আগত কোৱা কথাবোৰ শুনিব আৰু তাই তেতিয়া আদিৰ ওচৰলৈ যাব। আদিক ক'ব যে মোক হেনো দেউতাই হস্পিটেললৈ কাম কৰিবলৈ যাব নিদিয়ে, কিন্তু মই হস্পিটেললৈ নোযোৱাকৈ বাৰু কেনেকৈ থাকিম। আৰু তেতিয়া আদিয়ে অদিতিক বুজাব যে তুমি ইমান সহজতে কিয় ভাঙি পৰা, এনেকৈ হ'লে কেনেকুৱা হ'ব। এতিয়া বাৰু অদিতিয়ে কি কৰিব জানিবলৈ পাৰিব ধাৰাবাহিকখনৰ আজি এই খণ্ডতে। আনফালে আকৌ অধিৰ মাকে অধীৰ আৰু দৰিকাৰ ওচৰলৈ যাব আৰু দেউতাকে যে অদিতিক কাম কৰিবলৈ নিদিয়ে এই কথাটো অধীৰ আৰু দৰিকাক জনাব। আৰু তেতিয়া অধীৰে মাকক ক'ব যে অদিতি হস্পিটেললৈ যাব আৰু তাই তাত চিকিৎসা প্ৰদান কৰিব। বিয়া হ'ল বুলিয়ে তাই অধিকাৰৰ পৰা কোনেও বঞ্চিত কৰিব নোৱাৰে। তেতিয়া আকৌ দৰিকাই অধীৰক ক'ব যে কিন্তু দেউতাই যে নামানিব, আৰু তেতিয়া অধীৰে ক'ব কিয় নামানিব, মই এতিয়াই গৈ দেউতাৰ লগত এইবোৰ কথা আলোচনা কৰিম। এতিয়া বাৰু অধীৰে দেউতাকক মনাব পাৰিবনে জানিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। আনফালে আকৌ ইন্দ্ৰ আৰু পেহীয়েকে এইবোৰ কথা কৈ কিছু তৰ্ক বিতৰ্ক কৰি থকা দেখিব আৰু তেতিয়া তাত মীৰা উপস্থিত হ'ব আৰু ইন্দ্ৰক বেয়াকৈ গালি পাৰিব। তেতিয়া বাৰু ইন্দ্ৰই কি কৰিব দেখিবলৈ পাব ধাৰাবাহিকখনৰ আজি এই খণ্ডটিত। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।